ক'ত সৰু আছে এইটো মাছ সৰু বৰালি মাছ আজি সৰু আলু দি জোল বনাম সেই বৰালি মাছখিনি আমি এতিয়া ধুই চুই ভাজি লওঁ ভালকৈ আৰু এইখিনিৰ কাৰণে মছলা লাগিব জিৰা 1 চামুচ গোটা জিৰা এইবিলাক আৰু গুৱামুৰি 1 চামুচ আৰু ধনিয়া 1.5 চামুচ এইখিনি আমি পেষ্ট কৰি ল'ম এয়া আমাৰ জলকীয়া এইখিনি বটি ল'ম পটাত আৰু এইখিনি আদা লাগিব আৰু এয়া বইল কৰি লৈছোঁ আলুখিনি সৰু সৰু আলু এই ৰেচিপিটো সৰু আলু দি বনালে বেছি সোৱাদ হয় তো এই সৰু আলুটো বইল কৰি এতিয়া ভাজি ল'ম তো বাকীখিনি মই দেখাই আছোঁ এইখিনি বটি লওঁ হালধি নিমখ তেল এইখিনি ভালকৈ মাছখিনি সানি ল'ম আৰু বৰালি মাছ আৰি মাছ এনেকুৱা বাকলি নথকা মাছবিলাক সদায় তেলেদি সানি ল'ব নিমখৰ লগত তেতিয়া অলপ কম ফাটে মই ইয়াতে মিঠাতেল ইউজ কৰিম মিঠাতেল দিলোঁ আৰু তেলটো কেৰাহীত গৰম হৈ গ'ল এতিয়া মই ইয়াতে ক'লা জিৰাটো দিম ক'লা জিৰাটো দি কিনে আলুখিনি ভাজিম ক'লা জিৰাটোত ফ্লেভাৰ আহে চব মই ভাজি লওঁ বইল কৰা আলু যিসকলেতো এনেকৈ আলু দি বনাই খাইছে সিহঁতেতো সোৱাদটো বুজিয়ে পাইছে আৰু যোনে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰিব খুব ভাল লাগে খাই কিনে যিকোনো মাছ বৰালি মাছ বুলি কথা নাই ডাঙৰ ধৰণৰ মাছ আনিলে এনেকৈ বনাই খাব টেষ্টি লাগিব ইয়াতে হালধি আৰু নিমখ দি ল'ম আলুখিনি একদম দেখিছেনে পূৰা ৰঙচুৱাকৈ ভাজি লৈছোঁ এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব তেতিয়াই সোৱাদটো পাব মানে এতিয়া মই গোটেইখিনি মছলা যে বটিছিলোঁ সেইখিনি দি দিম ইয়াৰ লগতে অলপ পানী দিম নহ'লে মছলাখিনি ভাজি বেছিকৈ ভজা গ'লে তিতা লাগি যাব যে তিতা হৈ যাব সেইকাৰণে অলপ পানী দি কিনে ভাজিব মই অকণমান সময় ভাজিম এনেকৈ ভাজি কিনে তাৰপিছত পানী দি দিম এনেকৈ ভাজি ল'ব এতিয়া মই আৰু অলপ পানী দিম এনেকৈ পানী এবাৰ দুবাৰমান দি কিনে ভাজিব তেতিয়া সোৱাদটো বাঢ়িব আৰু মই ভাজি তাৰপিছত মই গৰম পানী দি দিম ৰঙচুৱা হৈ গৈছে একদম ধুনীয়াকৈ তেলটো চাইডেদি ওলাই গৈছে তাৰমানে আমাৰ মছলা একদম ভাজা হৈ গ'ল পানী ঢালি দিওঁ গৰম পানী যিহেতু জোল হ'ব অলপ বেছিকৈ পানী দিছোঁ ইয়াতে অকণমান নিমখ দিম অলপমান আগতে যিহেতু নিমখ আৰু হালধি দিছোঁ তো সেইটো মাইণ্ডত ৰাখি কিনে এতিয়া অকণমানেই দিছোঁ আৰু তৰকাৰী একদম বঢ়িয়াকৈ জাল হৈ গ'ল এই মাছটো একদম নৰম যে সেইকাৰণে মই অকণমান দেৰিকৈ দি আছোঁ মাছখিনি এতিয়া মাছখিনি দি দিম ইয়াতে গোটেইখিনি মাছ দি দিয়া হৈ গ'ল এতিয়া অকণমান সময় জাল কৰি গৰম মছলা দি কিনে নমাই দিম হৈ যাব আমাৰ তৰকাৰী এয়া আমাৰ মাছৰ তৰকাৰী হৈ গ'ল এতিয়া মই ইয়াতে গৰম মছলাখিনি দি দিম দি কিনে 2 মিনিট জাল কৰি নমাই দিম আমাৰ বৰালি মাছটো ধুনীয়াকৈ চাৰ্ভিং বলত চাৰ্ভ কৰি দিম এবাৰ আপোনালোকেও এনেকৈ বনাই খাবচোন সঁচাকৈ ক'লোঁ মই একদম চিম্পুলত হয় টেষ্টি পাব একদম বৰালি মাছ আৰি মাছ এই দুটা মাছত মানে অলপ বেছিকৈ মানে সোৱাদটো আহে আৰু এই তৰকাৰীটোৰ এই আমাৰ বৰালি মাছৰ তৰকাৰী হৈ গ'ল
মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব নটিফিকেশ্যনবোৰ পাই থাকিব নেক্সট ভিডিঅ'ৰ। আশা ৰাখিলোঁ এনেকৈ আপোনালোকে বনাই খুব ভাল পাব আৰু ঠাণ্ডাৰ দিন যিহেতু এতিয়া আৰি বৰালি এইবিলাকৰ টেষ্ট উঠিছে তো বনাই খাব। তো আজিলৈ আহোঁ, নমস্কাৰ।